হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম মাতৃ আৰু ভগ্নীসকলৰ কাৰণে ভাল খবৰ আনিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে। অৰুণোদয় হিতাধিকাৰীৰ কাৰণে এটা ভাল খবৰ। আজি কি ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে, এইবোৰ আজি আমি গোটেই ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে চাব পাৰে আপোনালোকে মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত বিশ্ব শৰ্মা ছাৰে। নিৰ্বাচনলৈকে অৰুণোদয় নিৰৱচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ কৰিছে। কিন্তু ইয়াতে কোৱা হৈছে জানুৱাৰী মাহত আপোনালোকক অৰুণোদয়ৰ 1,250 টকাটো নিদিয়ে, কিন্তু অহা 20 ফেব্ৰুৱাৰীত একেলগে 8,000 টকা বিতৰণ কৰি দিয়া হ'ব বুলি কোৱা হৈছে যোনসকল অৰুণোদয় হিতাধিকাৰী আছে। তাৰপিছত 8,000 টকা কিয় দিব? বিশেষ বিহু উপহাৰ হিচাপে আপোনালোকক 3,000 টকা দিয়া হ'ব। তাৰপিছত সদায় আপোনালোকৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে 4 মাহ আপোনালোকক ডাইৰেক্ট দিয়া হ'ব 5,000 টকা। 1,250 টকা পূৰণ 4, গোটেই মিলি 5,000 টকা হয়। আৰু এক্সট্ৰা আপোনাক 3,000 টকা দিয়া হ'ব আপোনালোকৰ বিহু উপহাৰ হিচাপে আপোনালোকক দিয়া হ'ব। গোটেই আপোনালোকৰ 8,000 টকা আপোনালোকে 20 ফেব্ৰুৱাৰীত নিজৰ বেংক একাউণ্টত লাভ কৰিবলৈ পাৰিব। জানুৱাৰী এপ্ৰিল মাহৰ বাবে অৰুণোদয় গোটেই একেবাৰে দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা হৈছে। এইটো পইচা আপোনালোকক 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত গোটেই পইচাখিনি সোমাই দিয়া হ'ব। এইখিনিয়ে গুড নিউজ দিয়া হ'ল। আৰু সকলো ভাৰতবৰ্ষৰ লোকক মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ। ধন্যবাদ।